ধৰ্মঘট কাৰ্যসূচীত উপস্থিত হ'ল ইয়াৰ বিষয়ে আজি আমি দুখ প্ৰকাশ কৰাটো উচিত হ'ব, কিয়নো চিকিৎসা বিভাগৰ নিচিনা এটা গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে আজি আন্দোলন কৰিবলৈ বাধ্য হৈছে। গতিকে এই বিভাগৰ বিষয়াসকলে যিখিনি দাবী বহু বছৰ ধৰি দাবী উত্থাপন কৰিছিল, আৰু দাবীখিনি চৰকাৰে বহু বছৰ নুশুনা ভাও জোৰাৰ কাৰণে আজি এই বিভাগৰ বিষয়া কৰ্মচাৰীসকলে আন্দোলন কৰিবলৈ বাধ্য হৈছে। আমাৰ ওদালগুৰি জিলা চিকিৎসা বিষয়াসকলে আজি আন্দোলন কাৰ্যসূচী লৈছে, আৰু তেখেতসকলে যিখিনি দাবী সেইখিনি স্মাৰক পত্ৰ হিচাপে মোৰ হাতত গতাই দিছে, যিহেতু মই ইয়াৰ বিধায়ক হয় আৰু লগতে মেনেজিং কমিটিৰ চেয়াৰমেন অধ্যক্ষ পদত আছোঁ। আৰু মোৰ দায়িত্ব হৈছে তেখেতসকলৰ যিখিনি অভাৱ, যিখিনি সমস্যা, সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰক প্ৰেছাৰ দিয়া, আৰু সেইখিনি দায়িত্ব মই লৈছোঁ। যিহেতু অহা 29 নৱেম্বৰৰ পৰা আমাৰ শীতকালীন অধিৱেশন সংবিধান হ'ব, তাত মই তেখেতসকলৰ সমস্যা লৈ আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক আলোচনা কৰিম, আৰু সমস্যা যিমান পাৰোঁ অতি সোনকালে সমাধান কৰাৰ কাৰণে মই তেখেতসকলৰ হৈ অনুৰোধ কৰিম। চিকিৎসা বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ ইয়াত মানুহৰ জীৱন মৰণৰ সমস্যাৰ লগত কাম কৰা বিভাগ হয়, আৰু বিভাগৰ সমস্যা যদি সমাধান নকৰে তেতিয়াহ'লে আমাৰ বহুতৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হ'ব, আৰু সেইকাৰণে কথাখিনি চৰকাৰে গুৰুত্ব দিয়াটো উচিত। আজি এই বিভাগে আন্দোলন কৰিব লগা হোৱাটো আচলতে আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক ঘটনা হয়। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে এই বিভাগৰ মুৰব্বী দায়িত্ব লৈ থকা আমাৰ মন্ত্ৰী মহোদয়, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ তেখেতসকলে যাতে এই বিভাগৰ যিখিনি সমস্যা লৈ আজি বহু বছৰ ধৰি ভুগি আছে, সেইখিনি সমস্যা যাতে সমাধান কৰি দিয়ে, সেইখিনি মই আহ্বান কৰিছোঁ। দুখ প্ৰকাশ কৰাটো উচিত হ'ব, কিয়নো চিকিৎসা বিভাগৰ নিচিনা এটা গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে আজি আন্দোলন কৰিবলৈ বাধ্য হৈছে। গতিকে এই বিভাগৰ বিষয়াসকলে যিখিনি দাবী বহু বছৰ ধৰি দাবী উত্থাপন কৰিছিল, আৰু দাবীখিনি চৰকাৰে বহু বছৰ নুশুনা ভাও জোৰাৰ কাৰণে আজি এই বিভাগৰ বিষয়া কৰ্মচাৰীসকলে আন্দোলন কৰিবলৈ বাধ্য হৈছে। আমাৰ ওদালগুৰি জিলা চিকিৎসা বিষয়াসকলে আজি আন্দোলন কাৰ্যসূচী লৈছে, আৰু তেখেতসকলে যিখিনি দাবী সেইখিনি স্মাৰক পত্ৰ হিচাপে মোৰ হাতত গতাই দিছে, যিহেতু মই ইয়াৰ বিধায়ক হয় আৰু লগতে মেনেজিং কমিটিৰ চেয়াৰমেন অধ্যক্ষ পদত আছোঁ। আৰু মোৰ দায়িত্ব হৈছে তেখেতসকলৰ যিখিনি অভাৱ, যিখিনি সমস্যা, সেইখিনি সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰক প্ৰেছাৰ দিয়া, আৰু সেইখিনি দায়িত্ব মই লৈছোঁ। যিহেতু অহা 29 নৱেম্বৰৰ পৰা আমাৰ শীতকালীন অধিৱেশন সংবিধান হ'ব, তাত মই তেখেতসকলৰ সমস্যা লৈ আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক আলোচনা কৰিম, আৰু সমস্যা যিমান পাৰোঁ অতি সোনকালে সমাধান কৰাৰ কাৰণে মই তেখেতসকলৰ হৈ অনুৰোধ কৰিম। চিকিৎসা বিষয়টো এটা গুৰুত্বপূৰ্ণ বিষয়, কাৰণ ইয়াত মানুহৰ জীৱন মৰণৰ সমস্যাৰ লগত কাম কৰা বিভাগ হয়, আৰু বিভাগৰ সমস্যা যদি সমাধান নকৰে তেতিয়াহ'লে আমাৰ বহুতৰ জীৱনৰ নিৰাপত্তা নাইকিয়া হ'ব, আৰু সেইকাৰণে কথাখিনি চৰকাৰে গুৰুত্ব দিয়াটো উচিত। আজি এই বিভাগে আন্দোলন কৰিব লগা হোৱাটো আচলতে আমাৰ কাৰণে এটা দুৰ্ভাগ্যজনক ঘটনা হয়। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে এই বিভাগৰ মুৰব্বী দায়িত্ব লৈ থকা আমাৰ মন্ত্ৰী মহোদয়, লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ তেখেতসকলে যাতে এই বিভাগৰ যিখিনি সমস্যা লৈ আজি বহু বছৰ ধৰি ভুগি আছে, সেইখিনি সমস্যা যাতে সমাধান কৰি দিয়ে, সেইখিনি মই আহ্বান কৰিছোঁ।